হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। আজি আকৌ লৈ আহিলোঁ অন্য এটা ৰেচিপি আপোনালোকৰ মাজলৈ। আপোনালোকে বাৰু স্কুৱাছ খাই ভাল পায়নে? মই কিন্তু স্কুৱাছ খাই ইমান ভাল নাপাওঁ, কিন্তু এনেকৈ যদি বনাওঁ খাই কিন্তু মোৰ খুব বেছি ভাল লাগে। তেতিয়াহ'লে ব'লক আজি শ্বেয়াৰ কৰোঁ এই ৰেচিপিটো আপোনালোকৰ মাজত। এয়া মই প্ৰথমতে স্কুৱাছ এটা লৈছোঁ আৰু এতিয়া স্কুৱাছটো মই ফালি লওঁ। ফালি পেলাই ইয়াক মই গুটিখিনি পেলাই ধুনীয়াকৈ বাকলিখিনি গুচাই লওঁ। মই স্কুৱাছ এটা লৈছোঁ, আপোনালোকে ঘৰৰ পৰিমাণ অনুযায়ী সদস্য অনুযায়ী কিমান পৰিমাণৰ লয় সেইটো চাই ল'ব। আমাৰ ঘৰত যিহেতু মানুহ নাই সেইটো কাৰণে এটাই ল'লোঁ। আৰু এইফালে আদা নহৰু আৰু জিৰা ধনিয়া পেষ্ট আৰু পিঁয়াজৰ পেষ্ট আৰু এইফালে বিলাহী ৰেডি কৰি ল'লোঁ। আৰু এইফালে মই ইণ্ডাকশ্যনত কেৰাহীখনো পাতি দিলোঁ, লগতে তেল অকণমান দিলোঁ আৰু গৰম হোৱাৰ লগে লগে ইয়াতে মই আলু আৰু স্কুৱাছখিনি ফ্ৰাই কৰি ল'ম। এয়া মই আলু স্কুৱাছ দি দিলোঁ আৰু ইয়াতে হালধি আৰু নিমখ অকণমানো দিছোঁ সিজিবৰ কাৰণে, আৰু অকণমান হালধিটো দিছোঁ কালাৰ আহিবৰ কাৰণে। আৰু এতিয়া মই ইয়াক ভালকৈ মিক্স কৰি পেলাই ঢাকনখন লগাই দিলোঁ। এতিয়া মই চাওঁ এয়া সিজিছে আৰু ইয়াক অকণমান দেৰি লৰাই পেলাই আকৌ অকণমান দেৰি সিজিবলৈ দিম। এতিয়া মই এইখিনি উলিয়াই লওঁ। এইখিনি মই উলিয়াই লৈছোঁ আৰু একেখন কেৰাহীতে মই এতিয়া তেজপাত এখিলা আৰু কেঁচা জলকীয়া দিছোঁ আৰু লগতে জিৰা অকণমান এড কৰি দিছোঁ। আৰু ইয়াৰ লগতে মই পাতি থোৱা পিঁয়াজৰ পেষ্টখিনিও দি দিছোঁ। আৰু লগতে এতিয়া মই এড কৰিম আদা নহৰু জিৰা ধনিয়াৰ পেষ্ট। আৰু এতিয়া অকণমান মিক্স কৰি ইয়াতে মই শুকান মছলাসমূহ দিছোঁ। ইয়াতে হালধি ৰেড চিলি এইবোৰ ধনিয়া চনিয়াবোৰ আছে আৰু লগতে মই বিলাহী এড কৰি দিছোঁ। আৰু এইখিনি ভালকৈ মিক্স কৰি ঢাকনখন লগাই দিলোঁ। আৰু এতিয়া আকৌ অকণমান চাই লওঁ, এয়া প্ৰায় বিলাহী গলিছে, তথাপি অকণমান পানী দি দিওঁ আৰু অলপ গলিবৰ কাৰণে, পেষ্টটো ধুনীয়া হ'বৰ কাৰণে। ঢাকনখন অকণমান দেৰি লগাই দিম আকৌ। এয়া মোৰ গ্ৰেভিখিনি খুব ধুনীয়া হৈছে। আৰু এতিয়া মই ইয়াতে এড কৰি দিম ফ্ৰাই কৰি থোৱা স্কুৱাছ আৰু আলুখিনি আৰু মিক্স কৰি দিম মই ধুনীয়াকৈ। আৰু ঢাকনখন লগাই দিলোঁ। এতিয়া চাওঁচোন, এয়া খুব ধুনীয়া হৈছে, কালাৰো ধুনীয়া আহিছে আৰু মছলাসমূহ মিক্স হৈ গৈছে। এনেকৈ ৰুটিৰ লগত খাবলৈও খুব বেছি ভাল হয়। এইফালে মই চেক কৰি লৈছোঁ আলু সিজিছে নে নাই সিজা। এয়া আলুসমূহ সিজি গ'ল। এতিয়া ঢাকনখন অকণমান আকৌ লগাই দিওঁ। এতিয়া চাওঁচোন, ৱাও কি ধুনীয়া হৈছে চাওকচোন। আপোনালোকৰ যদি ভাল লাগে ৰেচিপিটো এনেকৈ বনাই খাই চাবচোন। এতিয়া মই প্লেটিং কৰোঁ। মই ধুনীয়াকৈ এখন প্লেটত স্কুৱাছ চব্জিখিনি উলিয়াই লৈছোঁ। মই বেছি জোল টাইপৰ কৰা নাই, অকণমান গ্ৰেভি ৰাখিছোঁ। লগতে মই আজি মোৰ ভাতৰ কাঁহীখনো ৰেডি কৰি লওঁ। এইফালে মই আজি বনাইছিলোঁ মগুৰ আৰু চানাৰ এখন স্কুৱাছো ইয়াতে দিছিলোঁ। মই এখন জোল টাইপৰ এখন বনাইছিলোঁ। আৰু এইফালে মই এতিয়া খুতুৰা আলু দি পেলাই এখন জোল চিম্পুল অকল আদা নহৰু দি পেলাই বনাইছিলোঁ। আৰু লগতে স্কুৱাছ ভাজি অকণমান লৈছোঁ। আৰু এইফালে এতিয়া মই টেঙা দুডোখৰ লৈছোঁ। এয়া আজি মোৰ থালিখন ৰেডি হয়। আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, আকৌ লগ পাম অন্য এটা ৰেচিপিৰ সৈতে। বাই।